Hello everyone, good morning. আজি যেহেতুকে সৰস্বতী পূজা হয়, সৰস্বতী পূজাৰ তাৰ পাছত একদম আজিটো আৰু পুৰা সবে আৰু হাজি কাচি পুৰা একদম সব ব্যস্ত থাকিব। গতিকে লৈ মই তেনেকৈ আৰু অকণমান ওলাই যাম আৰু সৰস্বতী পূজা বুলি ইফালে অকণমান কলৈনো যাওঁ কি কৰোঁ দেখুৱাই থাকিম বাৰু চব। এতিয়া একদম গা পানী ধুই মই একেবাৰে আজৰি তো ওলাম আৰু অকণমান লাহে দিহে যাম, অকণমান দেৰিকৈ যাম আৰু এতিয়া একদম ৰ'দটো অকণমান ইমান ধুনীয়াকৈ ওলাই আহিছে। ৰ'দটো ওলাই আহিছে তাৰপাছত সেয়াই চাই থাকিব ভিডিঅ'টো শেষলৈকে, ক'লৈ যাওঁ কি কৰোঁ আৰু মইনো সৰস্বতী পূজাত কি পিন্ধোঁ, মানে আমাৰ বিশেষকৈ আমাৰ ছোৱালীসকলৰ মানে কি ধৰণে মেকআপ কৰিব, মানে ড্ৰেছ আপ কেনেকৈ কৰিব, সেইবোৰ লৈ পিনে আমি বেছিভাগ মহিলাসকলে মানে ব্যস্ত থাকোঁ। গতিকে লৈ সেইটোকে আৰু কিমান দিন আগৰ পৰাই প্ৰিপেৰেশ্যন চলাওঁ ন, তো আগতে মানে আমিও তেনেকৈ এইবাৰ সৰস্বতী পূজাত কলেজলৈ গ'লে কি পিন্ধি যাম, কেনেকৈ ৰেডি হ'ম, তো সেইবোৰ লৈ পূৰা ব্যস্ত থাকোঁ আৰু সেই এতিয়াও সেইটো ভাৱ আছে মনত। যিহেতুকে মানে কি হয়, আমাৰ ইয়াত তেনেকৈ মাজুলীত বিশেষ মানে দুৰ্গা পূজা মানে পতা নহয়। তো সৰস্বতী পূজা বুলি ক'লে মানে সৰস্বতী পূজা মানে এনেকুৱা এটা উৎসৱ বুলি ভাবোঁ আৰু য'ত নেকি অলপ ধৰক আমাৰ মানে যিকোনো মানে ৰং বিৰঙৰ কাপোৰ বা তেনেকৈ পিন্ধি অকণমান ধৰক ওলাই মেলি যাব পাৰি। তো সেইটো কাৰণে আৰু আজিও তেনেকৈ অকণমান ওলাই যাম, ক'লৈ যাওঁ কি কৰোঁ ভিডিঅ'টো চাই থাকিব একেলগে। আকৌ একেবাৰে একদম ওলাই মেলি লগ পাই আছোঁ আপোনালোকক। আৰু এইফালে একদম পূৰা ওলাই মেলি ৰেডি আৰু কেনেকুৱা লাগিছে জনাব। বৰ বেছি এনেকৈ মেকআপ চেকআপ একো নাই, জাষ্ট লিপষ্টিক আছে আৰু এইবিলাক জুৱেলাৰী মানি। বাকী ইফালে একদম মানে হোৱাইট শাৰী, বৰ্ডাৰটো আপোনাৰ এইটো পিংক কালাৰ হয়, ডাৰ্ক পিংক হয়। কেনেকুৱা লাগিছে জনাব। আৰু এতিয়া অকণমান যাওঁ আৰু ওলাই মেলি ক'লৈ যাম তো এনেও গম পাবই, মই দেখুৱাই থাকিম আপোনালোকক, তো চাই থাকক। আৰু এইফালে দীক্ষা, তাৰপিছত এইফালে লক্ষীৰূপা, আমি মানে ইয়াতে কলেজলৈ আহিলোঁ। আৰু এইফালে কলেজতে লক্ষীৰূপা দীক্ষাক লগ পালোঁ, তাতে আমি কথা চথা পাতিলোঁ, ফটো চটো মাৰিলোঁ। আৰু তাৰপাছতে যিহেতুকে 26 জানুৱাৰী আৰু একদম চাৰিওফালে বন্ধ, ক'তো সোমাই কিবা এটা তেনেকৈ খাম বুলি ক'লেও খাব নোৱাৰি, কিবা এটা কিনিম ক'লেও কিনিব নোৱাৰি, যিহেতুকে 26 জানুৱাৰী সকলোৱে জানেই বন্ধ থাকে সেইদিনাখনি। আৰু সেইকাৰণেই আমি অকণমান আগলৈ ওলাই গ'লোঁ। আমাৰ ওচৰলৈ সৰস্বতী পূজাৰ চব্জি খাই এফালে এটা ব্ৰইলাৰ মাংস, এফালে ব্ৰইলাৰ আৰু এফালে হাঁহ। আজি যেতিয়াকৈ মানে 26 জানুৱাৰী আৰু 26 জানুৱাৰী উপলক্ষে মানে আমাৰ মানে ঘৰত স্পেচিয়েল ডিনাৰ এটা কৰা হয় ন, বাবাৰ কাৰণেনো কেলৈ সেইটো বাৰু কম আৰু লাহে দিহে। আৰু এইফালে এয়া হৈছে ব্ৰইলাৰ মাংসটো, তাৰপাছত এফালে হাঁহৰ মাংসটো। আৰু অলপ দেৰি পাছত মই ক'ম বাৰু কিহৰ কাৰণে ইমানখিনি আয়োজন কৰা হৈছে, চাই থাকক ভিডিঅ'টো আগলৈকে। ইফালে আমাৰ তাৱে পেটটো চাফা কৰি আছে এতিয়া, এইখিনি লিভাৰ চিভাৰ এইবিলাক কিবা ঠেং চেংবোৰ আছে। আৰু তাৰপিছত এইফালে পেটুখিনি আছে, হাঁহৰ পেটু আছে, ব্ৰইলাৰ পেটু আছে। ধুনীয়াকৈ মই ভাজি দিম আৰু ন তাৱে সেইটো ন তাৱে চাই দিয়ক ভালকৈ। তাৱে আমাৰ মানে বাবাৰ মানে বন্ধু হয় আৰু আমাৰ ওচৰৰে হয়। বহুত ভাল হয়, বহুত হেল্প কৰে। হেল্ল' এভৰিৱান। আৰু কালি মই ভিডিঅ' আৰু নবনালোৱে, একদম ৰাতিপুৱাই এটা কণ্টিনিউ কৰি দিছোঁ। আচলতে তেনেকৈ মানে অলপ এনেকৈ আমাৰ ৰিলেশ্যনৰ মানে মহাহঁতো তেনেকৈ আহিছিলে আৰু অহাৰ কাৰণে অকণমান কাম চামো হ'ল, তো সেইটো কাৰণে ভিৰ ভাৰ হ'ল আৰু মই তেনেকৈ ভিডিঅ' নকৰিলোঁ। আৰু আপোনালোক কৈছিলোঁ যে 26 জানুৱাৰী পালন কৰা হৈছে, কিহৰ কাৰণেনো 26 জানুৱাৰী পালন কৰিছোঁ মানে কি হয়, সাধাৰণতে আমি 26 জানুৱাৰী গণতন্ত্ৰ দিৱস, যিহেতুকে আমি অনুষ্ঠানবিলাকতো আমাৰ এইবোৰ পতাকা উত্তোলন কৰা হয়, তো ঠিক তেনেকৈ নহয় বাৰু, পতাকা উত্তোলন কৰা নহয়, মানে বাবাই পালন কৰে। 26 জানুৱাৰী মানে স্পেচিয়েলি বাবাই পালন কৰে, সৰু অকণমানকৈ চেলিব্ৰেট এটা কৰে। আৰু মানে কি হয়, বাবা মানে কুশলৰ দেউতাকৰ কথা কৈছোঁ, বাবা বুলি মাতোঁ আমি। তো বাবা মানে এক্স আৰ্মি হয়, তো তেওঁ যেতিয়া নিজৰ মানে চাকৰিত আছিলে তেতিয়া তেখেতে মানে তেনেকৈ পালন কৰি আহিছে। তো ইমান বছৰৰ মানে অভ্যাসটো এৰুৱাব নোৱাৰিলে আৰু গতিকেলৈ তাত যেনেধৰণে তেওঁলোকে পালন কৰিছিলে, ধৰক অকণমান মানে ভাল ধৰণে ধৰক মানে খোৱা বোৱাৰ পৰা ধৰি আপোনালোকৰ
তো সৰুকৈ মানে তেনেকৈ তাত তেওঁলোকেতো পূৰা পাৰ্টি চাৰ্টি কৰে, তো এতিয়া মানে ইয়াত ঘৰততো আৰু তেনেকৈ নহয়, তো সেইটো কাৰণে সৰুকৈ অকণমানকৈ চেলিব্ৰেট এটা কৰে আৰু সেইটো পৰম্পৰা মানে একদম আগৰ পৰা থাকিয়ে গ'লগৈ আৰু এতিয়াও সেইটো কাৰণে 26 জানুৱাৰী আহিলে মানে সৰুকৈ তেনেকৈ পালন কৰা হয়। খোৱা বোৱাৰ ক্ষেত্ৰত মানে অকণমান মানে চেলিব্ৰেট এটা কৰে আৰু তো সেইটো কাৰণেই কৈছিলোঁ যে আজি আমাৰ ঘৰত 26 জানুৱাৰী পালন কৰা হৈছে বুলি, যিহেতুকে বাবাৰ কাৰণেই হয় আৰু তো সেই অভ্যাসটো এৰাব নোৱাৰিলে আৰু ঠিকে আছে, ভালো লাগে দিয়কচোন। তেনেকৈ আগত যেনেকৈ তেওঁলোকে চেলিব্ৰেট কৰিছিলে এতিয়াও তেনেকৈ চেলিব্ৰেট কৰিছে, মানে আগৰ কথাবোৰ ধৰক মনত পৰাৰ নিচিনা হয় আৰু আগত কি কৰিছিলে সেইবোৰ চববোৰ কয়, শুনিও ভাল লাগে আমাৰো দিয়ক। তো সেইটো কাৰণেই আৰু 26 জানুৱাৰী পালন কৰে বুলি ক'লোঁ। তো আৰু সিমানেই, গতিকে